মোৰ কাষত থিয় হ'বলৈ মানুহ নাছিলে। আজি যেনেকুৱা ধৰণে সৰ্বভাৰতীয় কংগ্ৰেছ দল আজি ভূপেন বৰাৰ ঘৰৰ চোতালত পৰিছে, সেই সময়ত মোক টেলিফোন কৰি সাহস দিয়া মানুহ নাছিল অসমত। কিছু একাংশ বিশিষ্ট ব্যক্তি, বুদ্ধিজীৱী, কিছু সাংবাদিক, লেখকে হয়তো সামাজিক মাধ্যমত মোৰ বক্তব্যটো সঠিক আছিল বুলি কৈছিল, আৰু সেইখিনি সাহস লৈ মই জীয়াই আছিলো। আৰু 3টা দিন মোৰ পৰিয়ালৰ মাজত কেনেকুৱাকে গৈছে, এইটো মোৰ বাহিৰে মোৰ পৰিয়ালৰ বাহিৰে কোনেও গম নাপায়। আমি জীয়াই আছিলো নে মৰিছিলো, এই 3টা দিন আমি গম পোৱা নাছিলো। কাৰণ লক্ষ্য আৰু উদ্দেশ্য লৈ আগবাঢ়ি গৈছিলো। জাতিক কেতিয়াও গাদ্দাৰি কৰা নাছিলো। সমুদ্ৰৰ পৰা নাখাই হলেও, কষ্টকে হলেও, মানুহৰ পৰা ভিক্ষা কৰি হলেও সংগ্ৰামত সহযোগ কৰিছিলো। আজি যেনেকুৱা এনেকুৱা অৱস্থা কৰিছে, তাৰ মানসিক অৱস্থা কেনেকুৱা হ'ব পাৰে আপোনালোকে চিন্তা কৰক। আৰু সেইটো মোৰ দেউতাক মৰাৰ দিনাখন যি পৰিৱেশ হৈছিলে মোৰ ঘৰত, সেই অনুৰূপ পৰিৱেশ মোৰ ঘৰত তিনিদিন কৰিছিল। কিন্তু কাষত থিয় হ'বলৈ হয়তো 2-4 শুভাকাংক্ষী বহুত ভাল পোৱা সেইটো এজন মানুহৰ বাদে আজি ভূপেন বৰাৰ চোতালত যেনেকে আজি আঁঠু লৈছে তাই সৰ্বভাৰতীয় কংগ্ৰেছ দলে, সেইটো এটা ফোন কৰিবলৈ সাহস পোৱা নাছিল। যি কি হওক, সেই সময়ত কিন্তু বঙাইগাঁও জিলাত গৈ বদৰুদ্দিন আজমল সাহেবে বাৰাপাৰাত গৈ কিন্তু কৈছিলে যে মোৰ এই সংগ্ৰামী কণ্ঠটো জীয়াই ৰাখিবৰ কাৰণে মোৰ দলৰ ৰাস্তাটো এতিয়াও খোলা আছে। যোৱাৰ আগতো মোক শুভেচ্ছা দিলে সংগ্ৰামী কণ্ঠ অব্যাহত ৰাখিবৰ কাৰণে, মোৰ লগত ঘটা ঘটনাৰ কাৰণে আকৌ দৰ্জাটো খুলি ৰাখিলে যাতে সংগ্ৰামী সত্তাটো জীয়াই থাকে। আৰু মই সেইদিনা কোন লৈছিলো যে মোক যিহেতু মোৰ সংগ্ৰামী কণ্ঠটো যিহেতু জীয়াই ৰাখিব বিচাৰিছে মাননীয় মোৰ লগত যদি আপোনালোক চাওক, আৰু মই সেইদিনা লৈছিলো, মই পৰিয়ালৰ লগত কথা পাতিছিলো, মই 2জনকে বিধায়কৰ লগত কথা পাতিছিলো, আমাৰ নজৰুল ইছলাম সাহেব, মুজিবুৰ ৰহমান সাহেবৰ লগত কথা পাতিছিলো যে নহয়, মই জীয়াই থাকিব লাগিব, সংগ্ৰাম কৰিব লাগিব, আৰু এই কণ্ঠ মই আগবঢ়াই লৈ যাব লাগিব সংখ্যালঘু জাতিৰ কাৰণে, যাতে সংখ্যালঘু জাতিটোৱে অবকে মেৰুদণ্ড জীয়াই থাকিব পাৰে নিজৰ অধিকাৰ লৈ। আৰু তেতিয়াৰ পৰা মই সংকল্প লৈ আমাৰ পাৰ্টি সুপ্ৰিমৰ লগত বিভিন্ন কথা বাৰ্তা হৈ আজি এইটো পৰিৱেশ আহিছে। আৰু মই নিজকে ধন্য মানিছো যে মোক যি সুবিধা আজি এই পাৰ্টিয়ে মোক দিলে যে আপোনাৰ সংগ্ৰামী কণ্ঠটো আপুনি অব্যাহত ৰাখক। কাৰণ আপোনালোকে জানে যে অসমৰ সংখ্যালঘু সমাজৰ বৰ্তমান পৰিস্থিতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ধৰণে আমাক অন্যায়, অত্যাচাৰ, কি ধৰণে আমাক নিক্ষেপ কৰাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰিছে। আৰু এই কথা বাৰ্তাবিলাক সৰ্বভাৰতীয় পৰ্যায়ত তুলি ধৰি ইয়াৰ ন্যায় আৰু নিৰাপত্তা সুৰক্ষিত কৰিবৰ কাৰণে আমি সংগ্ৰাম কৰিব লাগিব। আৰু সেই সংগ্ৰামী পাৰ্টত মোক এজন সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ কাৰণে মই আন্তৰিকভাৱে পুনৰবাৰ এই আন্দোলন দলক মই ধন্যবাদ জনাইছো। আৰু মই কথা দিছো, মই সভাপতি ডাঙৰীয়াক, সন্মানীয় সভাপতি ডাঙৰীয়াক কথা দিছো যে যেতিয়ালৈকে সংখ্যালঘু ৰাইজৰ ন্যায়, নিৰাপত্তা আৰু অধিকাৰ সুনিশ্চিত নহয়, মোৰ গাত 1 বিন্দু তেজ চলাচল কৰালৈকে মই মোৰ সংগ্ৰাম অব্যাহত ৰাখিম। মই অসমখনৰ হৈ কাম কৰিম, অসমৰ সকলো জাতি জনগোষ্ঠীৰ হৈ মই কাম কৰিম। সমন্বয়ৰ কথা তেওঁলোকে নিয়োগ কৰিছে, মই কথা দিছো আজি সভাপতি ডাঙৰীয়াৰ ওচৰত, মই পুনৰবাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে পাহাৰ ভৈয়াম বৰ্ণমুক্ত কৰা সকলোতে সমন্বয়ৰ বাৰ্তা বিলাম, য'ত কেৱল মানৱতা থাকিব, য'ত কেৱল অসম থাকিব, অসমীয়া থাকিব, এই সমন্বয় আজি দুখৰ বিষয় যে এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ মাজত আজি অপমান অপদস্থ হৈ থকাতকে লাগিলে এদিন জীয়াই থাকিম, আমি বাঘৰ দৰে গৰ্জন কৰি জীয়াই থাকিম এই সংকল্প আনিলো। গতিকে মই বেছি কথা নকওঁ। আজি আমাৰ বহু সমস্যা আছে, এনআৰচি সমস্যা, ক্লিন ভোটাৰ সমস্যা, পুষ্পেকৰ সমস্যা উচ্ছেদ কৰি মানুহক যিটো জ্বালা কৰি জীৱন যাপন কৰা হৈছে, এই সংগ্ৰামখন মই কেৱল ৰাজপথত চলাইছিলো, আইনগতভাৱে চলাইছিলো। এতিয়া ফুল পাৰ্টিয়ে যিটো কৰি আছে, মই কিন্তু এই পাৰ্টি নতুনকৈ আহিছো, গতিকে এই পাৰ্টিৰ যিখিনি সংগ্ৰাম চলাই আছে, এআইইউডিএফ দলে যিখিনি সংগ্ৰাম সংখ্যালঘু ৰাইজৰ কাৰণে চলাই আছে, সেই সংগ্ৰামত এজন অংশীদাৰী হেৰাৰী হিচাপে যাতে সংখ্যালঘু ৰাইজে এইখিনি সমস্যা আগন্তুক দিনত ৰাজনৈতিকভাৱে সমাধান কৰাৰ কাৰণে দিছপুৰতেই হওক, দিল্লীতেই হওক, সবলভাৱে আৰু অধিক শক্তিশালীভাৱে উত্থাপিত হয়, আৰু যদি সমগ্ৰ ভাৰতবৰ্ষে
দেখে যাতে সংখ্যালঘু ৰাইজক কি ধৰণে অসমত অন্যায় কৰা হৈছে এই কথাখিনি সবলভাৱে দাঙি ধৰিবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিম। মই পুনৰবাৰ কৈছো যে মই কেতিয়াও ভুল কথা কোৱা নাছিলো, মই কেতিয়াও বিভাজনমুখী কথা কোৱা নাছিলো, মই কেৱল সমন্বয় আৰু উন্নয়নৰ কথাই একত্ৰিতভাৱে অসমীয়া জাতিক আগুৱাই লৈ যোৱাৰ কথাটো কৈছো। এই কথাটো মই পুনৰবাৰ আপোনালোকক কৈছো। গতিকে যোনে যি কৰিছে মোৰ লগত যিখিনি হৈছে, মই আজি সংবাদ মাধ্যমৰ আগত মই জাতীয় সংগ্ৰাম যিহেতু কৰি আহিছো 20 বছৰ, মই সংখ্যালঘু ৰাইজক বিচাৰ দিছো যে সংখ্যালঘু ৰাইজে আগন্তুক দিনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ আৰু এই অপমানৰ বিচাৰ সংখ্যালঘু ৰাইজে ল'ব বুলি মই সংখ্যালঘু ৰাইজক আহ্বান জনাইছো। মই যদি কিবা ভুল কৰিছো সংখ্যালঘু ৰাইজে তাৰ বাবে মোক শাস্তি দিয়ক, সেই শাস্তি মই মোৰ প্ৰতি মই প্ৰস্তুত আছো। কাৰণ মই আল্লাহ সাক্ষী কৰি কৈছো যে মই যিহেতু কোনো ভুল ত্ৰুটি কৰা নাছিলো, মই কেৱল ভ্ৰমণৰ বাৰ্তা বিলাব গৈছিলো। গতিকে তাৰ কাৰণে মোক যি ধৰণে কিয় হ'ল সেই কথাখিনি যাতে সংখ্যালঘু ৰাইজে আগন্তুক দিনত বিচাৰ বিবেচনা কৰে আৰু সংখ্যালঘু ৰাইজক আমি ঐক্যবদ্ধতাৰে আমাৰ যি মূল সমস্যা আছে আমি একেলগে এইটো প্লেটফৰ্মৰ পৰা আমি যুঁজি গৈ এই সমস্যাখিনি সমাধান কৰি সকলোৰে লগত মিলা প্ৰীতিৰে অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিম। কাৰণ চাওক, এটা জনগোষ্ঠীক বাদ দি কেতিয়াও সকলো ৰকম হ'ব নোৱাৰে, এটা জনগোষ্ঠীক বাদ দি কেতিয়াও সুন্দৰ এখন অসম হ'ব নোৱাৰে, অসম কেতিয়াও 5খন ৰাজ্যৰ ভিতৰত যাব নোৱাৰে। গতিকে আমাৰ ইয়াত প্ৰতিটো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ